গুড মৰ্নিং ষ্টুডেণ্ট। আজি প্ৰথম প্ৰশ্নটো হৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ HCF আৰু লসাগু LCM স্থিৰ কৰা। প্ৰথম প্ৰশ্নটো 321 আৰু 396। ষ্টুডেণ্ট প্ৰথমে আমি কি কৰিব লাগিব, এই দুটা সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি 321 যদি 321 যদি আমি মৌলিক উৎপাদক উলিয়াওঁ, প্ৰথমে আমি কৰিব লাগিব 3ৰে 3 গুণ 3 3 7 গুণ 21। 321 মৌলিক উৎপাদকখিনি হৈছে 3 into 107 into 1। ঠিক তেনেকৈ 396 মৌলিক উৎপাদক যদি উলিয়াবলৈ যাওঁ, তেনেহ'লে আমি 3ৰে যদি কৰোঁ 3 গুণ 3 3 3 গুণ 9 3 2 গুণ 6। আকৌ যদি আমি 2ৰে কৰোঁ 2 6 গুণ 12, ইয়াৰ পৰা 1 গ'ল 2 6 গুণ 12। আকৌ 2ৰে যদি কৰোঁ 2 3 গুণ 6 2 3 গুণ 6। আৰু 3ৰে যদি কৰোঁ 3 গুণ 3 3 গুণ 3। গতিকে 396 উৎপাদকখিনি হ'ব 396 উৎপাদক 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 পূৰণ 1। এতিয়া প্ৰথমে আমি উলিয়াব লাগিব গসাউ। এতেকে গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক ইংৰাজীত HCF বুলি লিখা হয়, হাইয়েষ্ট কমন ফেক্টৰছ। এতিয়া আমি কি চাব লাগিব, গসাউত চাব লাগিব এই দুইটা সংখ্যাৰ যিখিনি আমি মৌলিক উৎপাদক উলিয়ালোঁ, সেইখিনিৰ ভিতৰত মিল থকা সংখ্যাটোৱে হৈছে সাধাৰণ উৎপাদক, গৰিষ্ঠ সাধাৰণ উৎপাদক। যেনেকৈ যদি আমি চাওঁ 321ত আমি পাইছিলোঁ এটা 3, ঠিক তেনেকৈ 396ত পাইছিলোঁ এটা 3। গতিকে আমি দুইটা সংখ্যাৰে কমন ফেক্টৰ, যোনটো কমন ফেক্টৰটো পাইছোঁ 3। ইয়াৰ উপৰিও যদি আৰু ফেক্টৰ থাকে তেনেহ'লে ইয়াত পূৰণ চিন দি পেলাই তোমালোকে লিখি শেষত পূৰণ কৰিলে তোমালোকৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো ওলাব। গতিকে এই সংখ্যাটোৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হৈছে 3। আৰু এটা উলিয়াবলৈ কৈছিলে আমাক লসাগু, লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক, যাক LCM বুলি কোৱা হয়। LCM হৈছে লাৰ্জেষ্ট কমন মাল্টিপলছ। LCMত আমি চাব লাগিব যে দুইটা সংখ্যাৰ যিখিনি আমি মৌলিক উৎপাদক উলিয়ালোঁ, সেই সংখ্যাবিলাকৰ ভিতৰত যেনেকৈ প্ৰথমত যদি আমি চাওঁ, আটাইতকৈ সৰু সংখ্যাটো মৌলিক সংখ্যাটো হৈছে 2। এতিয়া 2 আমি 396ত আমি 2 দুটা পাইছিলোঁ, গতিকে সেই দুটা ইয়াত আমি লিখিম 2 পূৰণ 2। ঠিক তেনেকৈ চোৱা, আমি 321তো 3 পাইছিলোঁ ফেক্টৰ, আৰু 396তো আমি 3 পাইছোঁ, কিন্তু দুইটাৰ ভিতৰত যোনটো বেছি সেই সংখ্যাকেইটাকে আমি ল'ব লাগিব 3 into 3। ইয়াৰ উপৰি এতিয়া চোৱা, মিল থকাখিনি চালোঁ। এতিয়া মিল নথকা যিখিনি আছে, যেনেকৈ 107 into 11, এই গোটেইখিনিক আমি লৈ গোটেইখিনিক আমি যদি পূৰণ কৰোঁ, তেনেহ'লে আমি পাম 3852। এইটো হৈছে আমাৰ LCM। 2 নম্বৰ প্ৰশ্নটো লওঁ। 2 নম্বৰ প্ৰশ্নটোত দিয়া আছিলে 455 আৰু এটা আছিলে 42। ঠিক আগৰ অংকটোৰ নিচিনাই আমি 455ৰ যদি মৌলিক উৎপাদক উলিয়াওঁ, 455, ইয়াক যদি আমি 5ৰে কৰোঁ 5 9 গুণ 45, 5 1 গুণ 5। আকৌ যদি আমি 7ৰে কৰোঁ 7 1 গুণ 7, 7 3 গুণ
21 গতিকে 455ৰ মৌলিক উৎপাদকখিনি হৈছে 5 × 7 × 13 ঠিক তেনেকৈ আমি যদি 42ৰ যদি মৌলিক উৎপাদক উলিয়াওঁ 2ৰে যদি কৰোঁ 2 2 × 4 2 × 2 আকৌ 3ৰে যদি কৰোঁ 3 7 × 21 গতিকে 42ৰ মৌলিক উৎপাদকখিনি হ'ব 2 পূৰণ 3 পূৰণ 7 এতিয়া আমি উলিয়াব লাগে গসাউ যাক HCF বুলি কোৱা হয় HCFত মই কৈছিলোঁ দুইটাৰ উৎপাদক যিখিনি পালোঁ সেইখিনিৰ ভিতৰত মিল থকাখিনি এতিয়া মিল থকা যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াত পাইছোঁ 7 ইয়াতো পাইছোঁ 7 গতিকে ইয়াৰ গসাউ হ'ব 7 আৰু লসাগু যদি চাওঁ লসাগু যাক LCM বুলি কোৱা হয় LCMত আমি চাব লাগিব মিল থকাটো ল'লোঁ আৰু মিল নথকা কি কি আছে 5 × 2 × 3 × 13 আৰু এই গোটেইখিনিক যদি আমি পূৰণ কৰোঁ 2730 পাম হ'ল তাৰপিছত 3 নম্বৰ অংকটো চাওঁ 3 নম্বৰ অংকটোত দিয়া আছে 408 এতিয়া 408ৰ যদি আমি উৎপাদক উলিয়াওঁ 408 ইয়াক আমি যদি 2ৰে কৰোঁ 2 2 × 4 শূন্যটো নামি আহিলে 2 2 × 4 2 4 × 8 আকৌ 2ৰে যদি কৰোঁ 2 1 শূন্য নামি আহিলে 2 2 × 4 আকৌ 2ৰে যদি কৰোঁ 2 5 × 10 2 1 2 আকৌ যদি আমি 51ক যদি কৰিবলৈ যাওঁ 3ৰে যদি কৰোঁ 3 1 3 ইয়াৰ পৰা 2 গ'ল 3 7 × 21 গতিকে 408ৰ যদি আমি উৎপাদকখিনি লিখোঁ তেনেহ'লে পাম 2 × 2 × 2 × 3 × 17 আৰু এটা নম্বৰ দিয়া আছিলে 170 170ৰ যদি আমি উলিয়াওঁ